নমস্কাৰ সকলোকে মই আজিৰ ভিডিঅ'টোত ডিসকাস কৰিব ট্ৰাই কৰিম তিনটা বেলেগ টাইপৰ কোম্পানী প্ৰাইভেট পাব্লিক আৰু গভৰ্ণমেণ্ট আৰু এই তিনটা কোম্পানী যেতিয়া আমি আইডেন্টিফাই কৰোঁ মানে যেতিয়া আমি কওঁ যে এটো প্ৰাইভেট কোম্পানী হয় এটো পাব্লিক কোম্পানী হয় এটো গভৰ্ণমেণ্ট কোম্পানী হয় তেতিয়া আমি কি ভুল কৰোঁ আৰু মই ফাৰ্ষ্টতে এটা কথা ক'ব বিচাৰো যে আমি যেতিয়া টাইপছ অফ কোম্পানী বুলি কওঁ তেতিয়া বহুত বেলেগ টাইপৰ কোম্পানী থাকিব পাৰে আৰু লগতে বহুত বেলেগ ধৰণে ক্লাসিফিকেশন হয় কিন্তু মই এই তিনটাৰ কথাই ডিসকাস কৰাৰ মেইন ৰিজনটো হৈছে যে এই তিনটা কমনলি ইউজড হয় মানে মানুহে এই তিনটাৰ কথা প্ৰায় কয় বা কথা পাতে হেতু কাৰণে এই তিনটাৰ কথা ক'ব বিচাৰিছো আৰু এতিয়া মই ভিডিঅ'টো প্ৰথমতে মই এটা কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰিছো যে যদি আমাক কোনোবাই সোধে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড যোনটো কোম্পানীৰ কথা আমি সবেই জানো এই কোম্পানীটো প্ৰাইভেট কোম্পানী হয় নে পাব্লিক কোম্পানী হয় এই কুৱেশ্যনটো যদি আমাক কোনোবাই সোধে মোৰতে বহুতৰ এনসাৰটো হ'ব যে এটো প্ৰাইভেট কোম্পানী হয় যোনটো ভুল হয় এটো ৰং এনসাৰ হয় আৰু এটো কিয় ভুল হয় এনসাৰটো হেতু জানিবৰ কাৰণে আমি জানিব লাগিব প্ৰাইভেট সেক্টৰ আৰু প্ৰাইভেট কোম্পানী এই দুটা ওয়াৰ্ডৰ মাজত বা এই দুটা কনসেপ্টৰ ডিফাৰেন্সটো কি হয় সেই বস্তুটো আমি বুজি পাব লাগিব যদি আমি প্ৰাইভেট সেক্টৰ বুলি কওঁ বা পাব্লিক সেক্টৰ বুলি কওঁ তেতিয়া তাৰ মিনিংটো বেলেগ আৰু যেতিয়া প্ৰাইভেট কোম্পানী বুলি কওঁ আৰু পাব্লিক কোম্পানী বুলি কওঁ তাৰ মিনিংটো বেলেগ তে মই প্ৰথমতে পাব্লিক কোম্পানী কি হয় হেতু ডিফাইন কৰিব বিচাৰিছো ঠিক আছে পাব্লিক কোম্পানী মানে এনেকুৱা এটা কোম্পানী যাৰ শেয়াৰ আমি জেনাৰেল পাব্লিকে মানে যিকোনো মানুহে শেয়াৰ মাৰ্কেটত গৈ কিনিব পাৰে তে শেয়াৰ মাৰ্কেট শেয়াৰ হেতু কি হয় বেছি ডিটেইলছত মই নাযাওঁ একদম মানে ইন জেনাৰেল যদি ক'ব যাওঁ শেয়াৰ মানে হৈছে কোম্পানীটোৰ ওনাৰশিপ মানে কোম্পানীটোৰ যদি তুমি কোনবা এটা কোম্পানীৰ শেয়াৰ কিনি আছা বেসিক্যালি তুমি সেই কোম্পানীটোৰ ওনাৰশিপ কিনি আছা সো যোনখিনি এটা যিমানখিনি ওনাৰ হয় এটা কোম্পানী হেতৰ ওচৰত সেই কোম্পানীটোৰ শেয়াৰ থাকিব আৰু যিখিনি কোম্পানীয়ে পাব্লিকলি লিস্টেড হয় মানে স্টক এক্সচেঞ্জ বা শেয়াৰ মাৰ্কেটত যোনখিনি কোম্পানীৰ শেয়াৰ কিনিব পৰা যায় মানে এতিয়া শেয়াৰ মাৰ্কেটটো সবেই শেয়াৰ মাৰ্কেটৰ কথা কি হয় নাজানিলেও এটলিষ্ট শেয়াৰ মাৰ্কেটৰ কথা শুনিছা বা ফটো হলেও দেখিছা শেয়াৰ মাৰ্কেটৰ বম্বে ষ্টক এক্সচেঞ্জৰ বা নেশনেল ষ্টক এক্সচেঞ্জৰ সো তাত এই শেয়াৰখিনি বেচা কিনা কৰা যায় ট্ৰেড কৰা যায় বেসিক্যালি সো কোনবা এটা কোম্পানীয়ে যদি সেই শেয়াৰ মাৰ্কেটত নিজৰ কোম্পানীৰ শেয়াৰখিনি লিষ্ট কৰে বেচা ট্ৰেড কৰিবৰ কাৰণে তেতিয়া হেতু পাব্লিক লিমিটেড কোম্পানী হৈ যায় মানে পাব্লিক কোম্পানী বুলি ক'ব পাৰি হেতু সো এতিয়া ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ টো এটা পাব্লিক কোম্পানী হয় হেতু প্ৰাইভেট কোম্পানী নহয় দিয়া বিকজ আমি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ শেয়াৰ যিকোনো মানুহে শেয়াৰ মাৰ্কেটত গৈ কিনিব পাৰে আৰু যেতিয়া আমি প্ৰাইভেট কোম্পানী বুলি কওঁ প্ৰাইভেট কোম্পানী পাব্লিক কোম্পানী অপোজিটটো হয় এতিয়া যদি আমি এক্সাম্পল চাওঁ তেতিয়া হলে ফ্লিপকাৰ্টটো এটা প্ৰাইভেট কোম্পানী বিকজ ফ্লিপকাৰ্টৰ শেয়াৰ আমি শেয়াৰ মাৰ্কেটত গৈ ডাইৰেক্টলি কিনিব নোৱাৰো তাৰ এটা কিছুমান মিনিমাম মানে ওনাৰ থাকে যোন সিহঁতৰ ওচৰতে হেতু কোম্পানীৰ শেয়াৰখিনি থাকে এতিয়া এটো হৈ গ'ল প্ৰাইভেট কোম্পানী আৰু পাব্লিক কোম্পানী then next আহো পাব্লিক সেক্টৰ আৰু প্ৰাইভেট সেক্টৰ যে পাব্লিক সেক্টৰ বুলি যেতিয়া আমি কওঁ পাব্লিক সেক্টৰ মানে হৈছে পাব্লিক সেক্টৰৰ আন্ডাৰত এখিনি কোম্পানী আহে যোনখিনি কোম্পানীৰ ওনাৰটো গভৰ্ণমেণ্ট হয় বা চৰকাৰী বা গভৰ্ণমেণ্ট কোম্পানী যিমানখিনি আছে বা চৰকাৰী কোম্পানী যিমানখিনি আছে সেইখিনি পাব্লিক সেক্টৰৰ কোম্পানী বুলি ক'ব পাৰা য'ত মেজৰিটি ওনাৰ গভৰ্ণমেণ্ট হয় মানে সেন্ট্ৰেল গভৰ্ণমেণ্টটো হ'ব পাৰে ষ্টেট গভৰ্ণমেণ্টটো হ'ব পাৰে বা বহুত কেইটা ষ্টেট গভৰ্ণমেণ্ট মিলিও হ'ব পাৰে সেই গোটেইখিনি পাব্লিক সেক্টৰত আহিব যে ডিফাৰেন্সটো মোৰতে সবে বুজি পাই গৈছে যে পাব্লিক সেক্টৰ বুলি যদি কওঁ হেতু গভৰ্ণমেণ্ট কোম্পানীত আহি যায় গোটেইখিনি য'ত ওনাৰটো গভৰ্ণমেণ্ট হয়
বাট যেতিয়া পাব্লিক কোম্পানী বুলি কওঁ তেতিয়া সেইটো ষ্টক মাৰ্কেটৰ ওপৰত ভিত্তিত কোৱা যায় মানে যোনখিনি কোম্পানী ষ্টক মাৰ্কেটত লিষ্টেড হয় সেইখিনি পাব্লিক কোম্পানী এতিয়া যদি কোনোবাই সোধে যে ৰিলায়েন্সটো পাব্লিক সেক্টৰ কোম্পানী হয় নে প্ৰাইভেট সেক্টৰ কোম্পানী হয় তেতিয়া আমাৰ এনসাৰটো প্ৰাইভেট সেক্টৰ হ'ব তেতিয়া সেইটো কাৰেক্ট হ'ব বাট যদি কোনোবাই সোধে যে পাব্লিক কোম্পানী হয় নে প্ৰাইভেট কোম্পানী হয় তেতিয়া আমাৰ এনসাৰটো উল্টা হ'ব মানে তেতিয়া আমাৰ এনসাৰটো হ'ব যে এইটো পাব্লিক কোম্পানী হয় বিকজ ৰিলায়েন্সৰ শ্বেয়াৰ আমি ষ্টক মাৰ্কেটত গৈ কিনিব পাৰোঁ সো এতিয়া মেইন বস্তুটো হ'ল সেক্টৰ আৰু কোম্পানী এই ৱৰ্ড দুটাৰ যদি আমি ডিফাৰেন্সটো বুজি পাই যাওঁ তেতিয়াহ'লে এই ভুলটো মই ভাবোঁ কোনো নকৰোঁ যদি আমি কোনোবাই যদি সোধে পাব্লিক কোম্পানী বা পাব্লিক সেক্টৰ আমাৰ মাইণ্ডত এইটো বস্তু আহিব লাগিব যে দুইটা বেলেগ বেলেগ বস্তু হয় সো এইটো এটা বহুত কমন মিষ্টেক মই ভাবোঁ বহুত সৰু এটা মিষ্টেক হয় বাট বহুতে এইটো মিষ্টেক কৰে সো সেইকাৰণে মই এই ভিডিঅ'টো বনাব ট্ৰাই কৰিলোঁ বা এইটো অলপ কনফিউজিং হয় বস্তুখিনি মই জানো বাট ষ্টিল মই ভাবোঁ যে হেল্পফুল হ'ব মানুহৰ কাৰণে এই ভুলটো যাতে পিছত কোনেও নকৰে সেইটো কাৰণে সো আজি ভিডিঅ'টো ইমানেই লাইক শ্বেয়াৰ কৰিব ভিডিঅ'টো লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ